2-3 দিনলৈকে চাই থাকিম যে তই ওলাবি বুলি। হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ প্ৰজ্ঞাশী ব্লগৰ আন এটা ভিডিঅ'লৈ। আৰু মানে মোবাইলটো চাই থাকোঁতে এটা ভিডিঅ' পালোঁ আমাৰ আছাম জেট ইউটিউব চেনেলৰ স্বত্বাধিকাৰী লাবুমণি আমছঙে মানে এটা ভিডিঅ' পষ্ট কৰিছে। আৰু ভিডিঅ' পষ্টটোত তেওঁ মানে কৈছে যে মানে তেখেতৰ জ্যেষ্ঠ ভগ্নী মানে জ্যোতিস্মা আমছং হয়, সেই জ্যেষ্ঠ ভগ্নী সেই জ্যোতিস্মা আমছং মানে যোৱা 2 দিন ধৰি মানে বিচাৰি পোৱা নাই। যিহেতু মানে গতিকে তেখেতে পুলিচ প্ৰশাসনৰ সহায় লৈছে যদিও পুলিচ প্ৰশাসনৰ পৰা তেনেধৰণে কোনো সহায় পোৱা নাই বুলি মানে পোষ্টটোত আগবঢ়াইছে। আৰু সেই লাবুমণি আমছং মানে আছাম জেটৰ ইউটিউব চেনেলৰ স্বত্বাধিকাৰী, তেখেতৰ ভনীয়েক জ্যোতিস্মা আমছঙে লগত যিটো মোবাইল ফোন লৈ গৈছিল সেই ফোনটো ইতিমধ্যে মানে নম্বৰটো ছুইচ অফ আছে আৰু তেওঁ বেংকলৈ বুলি মানে ওলাই গৈছিলে, কিন্তু এতিয়ালৈকে উভতি অহা নাই। চ' মই সকলোকে বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক, যাতে আমাৰ আছাম জেট ইউটিউব চেনেলৰ স্বত্বাধিকাৰী লাবুমণি আমছঙে যাতে তেখেতৰ নিজৰ ডাঙৰ ভনীয়েকক বিচাৰি পায়। চ' তেখেতে কিনো মানে এই পোষ্টটোত ভিডিঅ'টোত কৈছিলে আপোনালোকে এবাৰ চাই লওকচোন। না মই ভাবিছোঁ কি তই এই ভিডিঅ'টোত দেখি আছ, কেইটামান কথা শুনি ল'বি। পুলিচ প্ৰশাসন বস্তুবিলাক আমাৰ নিচিনা মানুহৰ কাৰণে এটা এটা শব্দ। মোৰ এটা দৃষ্টিত তোৰ দাদাই কালি হেৰালি আজিলৈকে বিচাৰি উলিয়াব পৰা নাই। তেনেকুৱা হাত দীঘল মানুহ নহয় মই। ইমান সময় তই নাইকিয়া হৈ আছ, এতিয়ালৈকে তোক বিচাৰি উলিয়াব পৰাকৈ তেনেকুৱা ইমান ডাঙৰ মানুহ মই নহয়। সেইটো তোৰ কাৰণে দুৰ্ভাগ্যজনক যে তোৰ ঘৰ পৰিয়ালটোৱে তোৰ দাদাই বা তোৰ মা দেউতা এনেকৈ জন্ম হৈ নহ'ল যে ৰাতাৰাত চিনেমা নিচিনা কুইক একশ্যনত তোক বিচাৰি উলিয়াব। গতিকে পুলিচ প্ৰশাসন আমাৰ কাৰণে এটা এটা শব্দ। ইয়াৰ পৰা আমি একো আশা কৰিব নোৱাৰোঁ। তই যদি ভিডিঅ'টো দেখি আছ, তই ক'ত আছ, কেনেকৈ আছ, সেই কথাখিনি কৈ দে। কাৰণ তোক বিচাৰি তই যিটো নম্বৰৰ পৰা কল কৰিছ সেই নম্বৰটো দিয়াৰ পিছতো কালি যিহেতু 10:30 বজাত তই বেংক যাওঁ বুলি ওলাই গলি, ওলাই যোৱাৰ পিছত যেতিয়া সন্ধিয়াহে গম পোৱা গৈছে যে তই মানুহজনী নাই। পুলিচৰ থানাত মানুহজনী নোহোৱাৰ কাৰণে এজাহাৰ দিয়াৰ পিছতো যেতিয়া কোনো খা খবৰ নাই, এতিয়ালৈকে কোনো একশ্যন ৰিয়েকশ্যন একো পোৱা নাই। গতিকে বেলেগ ধৰণৰ একো আশা কৰিব নোৱাৰোঁ। গতিকে তোক হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, কি দুখ পাইছ, কি সুখ পাইছ, সেইটো কথাটো ক'ব নোৱাৰোঁ। তই তোৰ নম আৰু পেটত ৰখা ছোৱালীজনীৰ কথা ভাবি পেলাই তই ক'ত আছ ক। লাগিলে তোৰ যদি সেইখন ঘৰত তোৰ যদি কিবা বেয়া লাগে থাকিবা তই গুচি আহ। মই কওঁ আমাৰ তোৰ বাপে ইমান ডাঙৰ মানুহ নহয়, একো আভাৱ বুজি নোপোৱা মানুহ এটাই তোক কেনেকে বিচাৰি উলিয়াব। আমিনো কেনেকে 2-3 দিনলৈকে চাই থাকিম যে তই ওলাবি বুলি। গতিকে তোক অনুৰোধ কৰিছো, তই যদি তাত থাকিব বেয়া পাৱ তই গুচি আহ। মই কওঁ আমাৰ মানুহৰ সমস্যা থাকে, কোন মানুহৰ সমস্যা নাথাকাকে আছে। তই নিজে চাই বুজি গৈছিলি, তাৰ মাজতো একো জেং নোপোৱাকে তই তেনেকে থাকিলি। তাৰপিছতো তই যিহেতু কিবা দুখ পাইছ, সেই দুখবিলাকৰ কাৰণে লাগি আছে, যুঁজি আছ। এতিয়াতো কেনেকে তোক এখাই দিওঁ যে তই নাই, তই য'তে মৰিছ ততে মৰ বুলি। মনেতো সেইটো কথা নামানে। গতিকে তই যদি আহিব খোজা নাই, ক'ত আছ সেইটো কথা কৈ দে, কাৰ লগত আছ, কি হিচাপে গলি সেইটো কথা ক। আৰু যদি তই কথা ক'ব বিচৰা নোৱাৰি পৰা নাছিলি মোক কেতিয়াবা, তই এখন ঘৰত থাকিব পৰা নাই, তই ইয়াত আহিব খুজিছ ক, মই তোক সদায় খুৱাম, তই ঘূৰি যাব নালাগে। কিন্তু তই অন্ততঃ তোৰ পেটৰ 9 মাহৰ পেটত থকা সেই ছোৱালীজনীৰ কথা ভাবিবি এবাৰ।
এনেকুৱা নহয় যে তোৰ জীৱনটো ধ্বংস হ'ল, তোৰ জীৱনটোৰ লগতে বেলেগৰো ধ্বংস হব, তোৰ ছোৱালীজনীৰ জীৱনৰ ধ্বংস হব। গতিকে আৰু বেলেগ কথানো কি কম আৰু, দিনটো যুঁজি যুঁজি একো সংসুত্ৰ নাপায়, পুলিচৰ একো সহায় সহযোগিতা নাপায়, তই নিজে ধৰা দিলে বহুতখিনি উপকাৰ হব, সেইখিনি অনুৰোধ কৰিছো। আৰু তাতকে বেলেগ উপায় নাই। মানুহবিলাক বহুত কষ্টত আছে, তো গিৰিয়েও বহুত কষ্টত আছে, দেহীজনী তোক বিচাৰি আছে। গতিকে তই ভাবিবি আৰু সেইখিনি তোক ভৰিত ধুই ক্ষমা খুজিছ, কোনো শান্তিত থকা নাই এতিয়া।